Hello friends, welcome back to JC Vlogs. পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই জিয়াৰুল আৰু মই আজি আহিছোঁ ফেন্সি বজাৰলৈ। আপোনালোকক মই দেখুৱাম ফেন্সি বজাৰত পূজাৰ বজাৰ কৰিবলৈ অহা হাজাৰ হাজাৰ লক্ষ লক্ষ মানুহৰ ভিৰ। এয়া চাওক, মই বিশেষ এটি কামৰ বাবে আহিছিলোঁ, কিবা এটা সৰু বস্তু কিনিবলৈ, আৰু তাৰ মাজতে মই এই বজাৰৰ মাজত আবদ্ধ হৈ পৰিছোঁ। মই আগৰ ফালেও যাব নোৱাৰোঁ, পিছৰ ফালেও উভতি আহিব নোৱাৰোঁ। এনেকুৱা ভিৰ আপোনালোকে দেখিছে। এয়া মই মোবাইলেৰে ৰেকৰ্ড কৰিছোঁ এই সমগ্ৰ দৃশ্য। মই যিহেতু ব্লগিঙৰ কেমেৰাটো লৈ যোৱা নাছিলোঁ, কোনো ব্লগ বনোৱাৰ কোনো প্লেন নাছিলে। মই পূৰ্বতেও বিহু, পূজা আৰু ঈদৰ বজাৰত এই ফেন্সি বজাৰলৈ আহিছোঁ, কেইবাবাৰো আহিছোঁ, বছৰে বছৰে আহিয়ে থাকোঁ, কিন্তু এইবাৰৰ নিচিনা ভিৰ মই কেতিয়াও দেখা নাই। আপোনালোকে চাওক কেনেকুৱা লানি নিচিনা ভিৰ মানুহৰ, আচৰিত ধৰণৰ ভিৰ। আৰু এই পূজাৰ বজাৰৰ মাজতেই মই এনেকুৱা এজন ব্যক্তিক লগ পালোঁ, বিশেষ ব্যক্তিক, যিজনৰ সৈতে মই আপোনালোকক পৰিচয় কৰাই দিম। আৰু সেই ব্যক্তিজন হ'ল এজন বিতৰ্কিত ইউটিউবাৰ, অসমৰ অতি জনপ্ৰিয় ইউটিউবাৰ। সেই ইউটিউবাৰজনৰ সৈতে মই আপোনালোকক চিনাকি কৰাই দিম ভিডিঅ'টোৰ একেবাৰে শেষত। আৰু ভিডিঅ'টো যথেষ্ট দীঘলীয়াও নহয়, আৰু আপোনালোকে দেখিছেই মোৰ এই মোবাইলৰ কোৱালিটি ইমান ভাল নহয়, তথাপিও আপোনালোকে চাব বুলি মই আশা কৰিছোঁ। আপোনালোকে চাই যদিহে ভিডিঅ'টো ভাল পায়, তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু সুন্দৰ সুন্দৰ কণ্টেণ্ট মই আপোনালোকৰ বাবে লৈ আহি থাকিম। আৰু তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ আপোনালোকে চাই থাকক। আৰু বজাৰৰ দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ। চাওক কেনেধৰণৰ ভিৰ, সাংঘাতিক ভিৰ এইবাৰ। এইবেলি পূজাত মই আগতে নেদেখা ভিৰ এইবেলি দেখিলোঁ। আপোনালোকে চাওক, নিজ চকুৰে চাওক। আপোনালোকে, মই লাইভ দেখুৱাই আছোঁ আপোনালোকক। আৰু মই কিছু আগুৱাই গৈ আছোঁ, আৰু কিছু সময়ৰ পিছতে মই সেই ব্যক্তিজনৰ ভিডিঅ' আপোনালোকক দেখুৱাম। মই লৈ দিছে এয়া মোৰ লগত দেখিছে আপোনালোকে আছাম জেট, লাবুমণি, এজন শিক্ষকৰ লগতে আৰু ইউটিউবৰ কামো তেখেতে কৰি আছে। যথেষ্ট গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যনছ কিছুমান দিয়ে তেওঁ, যথেষ্ট ভাল পাওঁ আমি, আৰু এনেকৈ আগুৱাই গৈ থাকক তেওঁ। থেংক ইউ। আৰু লগ পাই খুবেই ভাল লাগিল লাবুমণি। তেওঁক মই হেৰিত মেছেজ কৰিম। মেছেজ ঠিক আছে, দিয়ক যাওক।